এই নমস্কাৰ আজি মই তোমালোকক এনে অদ্ভুত বস্তু এবিধক মই চিনাকি কৰি দিম না তোমালোকে আগতে কেতিয়াবা দেখিছা না ভৱিষ্যত তোমালোকে কেতিয়াবা দেখিবা সেইবিধ প্ৰাণী দেখা পাইছো তোমালোকৰ মুখৰ পৰা এষাৰ কথাই ওলাব তোমালোকে কেতিয়াবা তামোল গছত নাৰিকল লগা দেখিছা নে শুনি তোমালোকে আচৰিত হৈ যায় কিন্তু মই সঁচা কৈছো চোৱা তোমালোকে নিজে তাৰ পিছত কথা পাতি আছো জুই জ্বলিছে দেখিলা নহয় মই এইবিধ প্ৰাণীৰ বিষয়ে কথা পাতি আছিলো লাগিলে ফল লাগি গা গছডাল বেকা হৈ মাটিত পৰি যাব কিন্তু বাইদেউ গছত লাগি থকা ডাঙৰ ডাঙৰ ফলবোৰ কেতিয়াও ছিঙিবলৈ নিদিয়ে तो रहने दो फिर কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয় নে গাইস বুজিছাই নহয় না 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 তুমি ভুল কৈছা সৰু সৰু গছত ডাঙৰ ডাঙৰ ফল নালাগে সেই গছত সাৰ দিয়া মানুহজন ভাল হ'ব লাগিব তেতিয়াহে ফলবোৰ ডাঙৰ ডাঙৰ হয় মানে খেতি কৰোঁতে সাৰবোৰ বেছিকৈ দিলেহে খেতি ভাল হয় তেতিয়াহে আমি শস্যবোৰ বেছিকৈ পাওঁ সেইটো কথা কৈছোঁ समझ रहे हो समझ रहे हो ना ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ বুজিছে আৰু ধুনীয়া ধুনীয়া ঘৰবোৰৰ দৰ্জাবিলাক ডাঙৰ ডাঙৰ হয় বাৰু ঘৰলৈ অকল আলহীটোৰ নিচিনাই বেছিজনী নাহে না শকতাৱত মানুহ আহে ন এই শকতাৱত মানুহবিলাক সময়ত কষ্ট নহ'বৰ কাৰণে দৰ্জাবিলাক ডাঙৰ ডাঙৰকৈ ৰাখে আৰু এটা কথা কিন্তু দেখাত ধুনীয়া ছোৱালীবিলাকৰ বাটটো কিন্তু বহুত ডাঙৰ কাৰণ ওলোৱা সময়টো বেছি হৈ যায় মানে ঘৰৰ বাটটো কথা কৈছোঁ ধুনীয়া ছোৱালী থকা ঘৰত মানুহবিলাক অহা যোৱাটো বেছি কৰে যে আৰুনো কি কথা পাতিম এইজনী বিষয়ে ফল মূলৰ বাহিৰেও বেলেগ কথা নকয় এই টেকনিকেল গুৰুজী চেনেলটো এজনীক দি দিয়াই ভাল তাই সেই ডাবল মিনিং ভিডিঅ'বিলাক আপলোড কৰি কৰি মানুহবিলাকক মটিভেট কৰিব হ'ব আৰু এজনীক চাই থাকিলে কেলা মোক খাৰা হৈ আহে মানে গাৰ নোমবিলাকৰ কথা কৈছোঁ খাৰা হৈ আহে পুৰা আজিৰ কাৰণে কৰা বক্সটো ইমানতে শেষ ময়ো যাওঁ ডাঙৰ ফল লগা গছ বিচাৰি কিজানি পাওঁ বা মোৰ বহুত দৰকাৰ হৈ আছে